আছে নেকি পানী খাব লাগিছিলে কিয় পানী পানী খাবি মই লৈ আহো পানী আনে অলপ পানী পানী খাওঁ এই পানী উঠিলে চব মামা কিবা কৰি থাকক আৰু নাকি পাবনে থাকবা পাবি এটা দোকানত যাওঁ দোকানত নহ'লে আকৌ দোকানত বন্ধ হৈ থাকিলে মই খুলিব লাগিব দোকানখন নাই কি কৰিব কোনোবা আছে নহয় ঘৰত কোনে খাই এটা কা ভাল হয় নাই নেকি হেৰি কৰিছে নে নাই ব্যৱস্থা মানুহ বহুত দিন হ'ল পৰি থকা ডক্টৰৰ হেৰিবিলাক ঠিক কৰিছে নে নাই এই হেৰি তোৰ বেমাৰটো এই জংঘলী ভাংম খাজি খাইছিল এটা সময়ত এইবাৰ পাইছি এতিয়া কি কম দোকান খুলবি তহঁতৰো মানে এই দুখ এইগিলা দেখা পাই আমাৰো বেয়া লাগে যা 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 হ'ব যা দোকানখন খুলি যাচোন মই অলপ সলকান্তে আহিবি যা মই অলপ কথা পাতলোচোন ই চালা ই নিজৰ ভুলক মুচিয়ে এই নিজৰ ভুলক মুচি এই দুনিয়া জংঘলী ভাং মখা টানি বুজছিল তো এতিয়া পাইছা শিকা হা শিক্ষা পাইছা ইটাকে কাই কৰি আছা ইটা চব মানে বিচিনাই গতি হৈছেতো ইটা মানে চব মানে ঠাণ্ডা পৰি গৈছে মানুহ দে এই হেৰি কৰ তই থাক ময়ো যাওঁ আৰু এক ঠাইত যাব লাগে মই দে শুনছা তই থাক এই হেৰি কৰিবি ডক্টৰৰ পৰা অনা যিখিনি ঔষধখিনি সেইখিনি শেষ কৰি খাবি লাগিলে আমাক ফোন চোন কৰিব দিবি আকৌ ঘৰৰ পৰা আমি আহিমে আকৌ শুনছা যাওঁ এতিয়া এই হেৰি অনুষ্ঠানটো হ'ল না হৈছে মোৰ কিমান হ'ল 30 টকা এতিয়া 20 টকা লাগিলে কালি পুৱা 10 টকা দিম আৰু আমি অলপমান দেৰিকে ঘৰত যাম এতিয়া আৰু পইচা নাই নাই ঘৰতে ভাত বনাম মানে ধৰা আমি ভাত খাম হা অলপ দেৰি ৰখ অলপমান এইখিনি অলপ চাফা কৰি লৈছোন বাৰু দে আমি অলপ দেৰিকে ভাত বনাম বনাই পেলাই ঘৰত যাই খাম মোৰ জোতাযোৰ হ'ল নে এই জোতাযোৰ হৈছে অলপ বাকী আছে না পুৰা হৈছে পুৰা হৈছে ন কিমান দিব লাগিব এতিয়া 50 টকা দিব কষ্ট হৈছেতো বনাওঁতে অলপ দেৰি লাগছে ঠিক আছে বাৰু আপোনাক পইচাটো সন্ধিয়া দিম সেইকে জোতাযোৰ লৈ যাওঁ হ'বনে হ'ব দে মাইনা স্কুলত খাব নাই নেকি মাইনা এতিয়া আমি কেনেকৈ বনাম দেউতাকৰো বেমাৰ স্কুলত পঠাব লাগি এতিয়া এতিয়া পঢ়া দেখোন অসুবিধাই হ'ব আমাৰ উপায় নাই মোৰ লগতে এনেকৈ থাকে আৰু হেৰি কৰি পেলাই দোকান চলাই খাব এটা কাম কৰক মাইনাৰো ভৱিষ্যতৰ কথা আছে হয় নে নহয় আপুনিতো এখন বেপাৰ লৈ চলি গৈছে আপোনাৰতো বেছি দিনো নাই আৰু কিমান খুৰাটো ঘৰত বেমাৰ ভাল হোৱা নাই আপুনি মুচি দোকানখন কৰি কিমান দিন চলিব খুৰাকো চাব লাগিল
বেয়া লাগিলেনো কি হ'ব এতিয়া মোৰতো উপায় নাই না চলাবৰ কাৰণে এটা কাম কৰক মাইনাক আপুনি স্কুলত ভৰ্তি কৰাই দিয়ক পইচা পাতিৰো কথা আজিকালি চৰকাৰৰ পৰা কিমান সুবিধা আহি আছে আপোনালোকেতো গমেই পায় মই মাষ্টৰৰ লগত কথা পাতিম ঠিক আছে আপুনি তাই কালিৰ পৰা পঠাব স্কুলত যিখিনি খৰচ লাগে মই দিম আৰু মাষ্টৰৰ লগত মই কথা পাতিম ঠিক আছে আৰু মই সন্ধিয়া পইচাটো আহি দি যাম ঠিক আছে আজি মোৰ মনটো বহুত ভাল ভাল হৈছে বৰ ভাল হৈছে ক্লাছ ফাৰ্ষ্ট হৈছোঁ ঠিক আছে দে ভাল ৰিজাল্ট আছে আজি মোৰ বহুত ভাল লাগছে আজি গম পাইছা ন বহুত ভাল লাগছে শিক্ষকবিলাকে কি কৈছে মোক বোলে গুৱাহাটীত পঢ়াব নিব মই দুখীয়া মানুহ কেনেকৈ পঢ়াম এতিয়া মই তুমি যোৱা এতিয়া ভাতকেইটা বাঢ়ি থৈ আছে ভাতকেইটা খাই দাদাক মাতি দিবাচোন ঠিক আছে মাত কওক মই যাওঁ আমাৰ ঘৰত আহকচোন মায়ে মাতিছে হ'ব দিয়ক আহক তেনেহ'লে কি খবৰ কি হ'ব এয়া দোকানত লাগি আছো বিজনেছ চলি আছে ন আছে মোটামুটি পিছত মাতি পঠিয়াইছিল বোলে মাতি পঠাইছিলো মাইনা আজি পৰীক্ষা ৰিজাল্ট দিলা কেনেকুৱা ফাৰ্ষ্ট পাইছে আৰে কংগ্ৰেচুলেশ্যন মোৰ এতিয়া মানে উপায় নোহোৱা হৈছে মই তাতে এনেকৈ পঢ়াম এতিয়া কি কৰিম মানে বহুত টেনশ্যন হৈ গৈছে মই সুবিধাই পোৱা নাই আপুনি এইবোৰ চিন্তা কৰিব নালাগে মই আছোতো সৰুতে যেনেকৈ মাইনাক মই স্কুলত নামভৰ্তি কৰাই দিব পাৰিছোঁ গতিকে এইখিনি সহায় মই কৰিব পাৰিম আপুনি চিন্তা নকৰিব আপুনি কাম কৰক এইটো ধন্যবাদ দিয়াৰ কোনো কথা নহয় কিমান দুখত আছো মই জানো না সেইটো বুজি পাইছোঁ ঠিক আছে মাইনাটো এদিন ডাঙৰ মানুহ হ'ব ন তেতিয়া মোক ঘূৰাই দিব ঠিক আছে মাইনা ভালকৈ পঢ়িবা কাইলৈ যাবা নেকি ঠিক আছে বাৰু যোৱাৰ আগতে মই আহিম ৰাতিপুৱা যাব ন ঠিক আছে বাৰু কাম কৰক আপুনি দোকানত খাওক মই মাইনাক বাচি মাইনা ভালে থাকিব দেই তাত গৈ ভালকৈ থাকিবা হা ভালদৰে পঢ়া শুনা কৰিবা তাতে গুৱাহাটী হয় মই এই মাইনাক বাছি উঠাই থৈ গমেই পাইছা ইমান ভাল ৰিজাল্ট কৰিছে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট গতিকে মাষ্টৰতে বোলে গুৱাহাটীত পঢ়িব যাব গৈ থৈ গুৱাহাটী বহুত ডাঙৰ চহৰ তাত ভাল মানুহ বেয়া মানুহ বহুত লগ পাবা গতিকে বেয়াবোৰৰ সংগী কেতিয়াও নালাগিবা দেই আৰু সদায় ভালবোৰৰ সংগী লাগিব এতিয়া বাছ আহিবৰ টাইম হৈছে অলপ সোনকালে ব'লা
কিমান যে বছৰৰ মূৰত আহিলো আজি গাঁৱলৈ সঁচাকে গাঁৱৰ পৰিৱেশবিলাক বহুত ধুনীয়া আমিতো আৰু গাঁৱৰ পৰিৱেশে নাপালো হেল্ল' ঐ দোষ ক'ত আছ তই এই তোৰ লগত খানা এটা খাম বুলি আছিলো তই আৰু কি ওলাপ পালাপ কৰি আছ পইচা অলপ লগা আছিলে ভাই অঁ এই এটাই আছে তই টেনশ্যন কৰিব নালাগে তিনিটা আনিছো আজি মুৰ্গী তই হেৰিটো আনি হ'ল মালটো আনি হ'ল তাম খাম আজি মাইনা ক'ৰ পৰা কোন আহে মানুহজন নমস্কাৰ নমস্কাৰ আপুনি ক'ত থাকে চহৰত থাকে ন হয় চহৰৰ পৰা আজি আহি আছে খবৰ আছো জানে তেনে গাঁৱৰ মানুহ আৰু কি কৰিম আৰু গাঁৱৰ পৰিৱেশটো চাই এনেকৈ আছো পঢ়া শুনা তোমাৰ পিছে চলি আছে ন শুনাচোন ইয়াতে জোতা পালিচ কৰা মুচিৰ দোকান আছে নেকি আগত আছে এতিয়া তোমাৰ লগত কথা পাতোচোন দেই মই অকণমান জোতাযোৰ চাফা কৰি বহুত লেতেৰা তোমাৰ খবৰ কথা ভাল ন পঢ়া শুনা চলি আছে পিছে বাকী ঠিক আছে পিছে তুমি এতিয়া যোৱা মই এতিয়া সন্ধিয়াটো বাৰু মাৰিম হা ঠিক আছে ছোৱালীটো বাহিৰত পঢ়িবলৈ গ'ল এতিয়ালৈকে কি খবৰ কি কৰি আছে একে খাই খবৰে নাই খাব পাইছে নে নাই স্কুল কলেজত গৈছে নে নাই বা কি কৰি আছে আণ্টি জোতাযোৰ অকণমান চাফা কৰি দিব লাগিব পাৰিবানে তুমি মোক চিনি পোৱা নাই পোৱা আজি 5 বছৰ আগতে তুমি গুৱাহাটীত পঢ়ি আছিলা এতিয়া তুমি চিনি নোপোৱা হলা মইতো আপোনাক চিনি পোৱা নাই মইতো তোমাক ইমান কষ্ট কৰি মই তোমাক পঢ়াইছো মই এই কাম কৰি পেলাই পঢ়াইছো তুমি এতিয়া মোক চিনি নোপোৱা হলা আপোনাৰ মাথাটো বেয়া হয় তুমিতো মোৰ ছোৱালী কিয় তুমি মোক চিনি নোপোৱা যদি মোক চিনি পোৱা নাই তেতিয়াহ'লে মই বাদ দিছো আৰু তুমি মোৰ ছোৱালী নহয় বুলি মই কৈ দিম আৰু এতিয়া খুৰীদেউ ৰ'বচোন আপুনি ৰ'বচোন তুমি কিবা লুকোৱা যেন লাগি আছে তুমি মিছা মাতিছা নেকি মোক নাই এই আণ্টিজনীয়েতো মিছা কোৱা যেন লগা নাই মই মোক মাফ কৰি দিয়ক মোৰ ডাঙৰ ভুল হৈ গ'ল এজনে মোৰ মা যিয়ে সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছে কি তুমিতো মোক মা নাই দেউতা নাই বুলি কৈছিলা হয়তো মুচিৰ ছোৱালী বুলি ক'লে আপুনি বিয়া নকৰাব পাৰে তুমি ইমান তললৈ কিয় নামি গৈছিলা তেতিয়া মোক ইমান বেয়া বুলি ভাবিছিলা নেকি মোৰ ভুল হৈ গ'ল ক্ষমা কৰি দিয়ক তুমি যে নিজৰ জন্ম দিয়া মা দেউতাৰ যে নাই বুলি ক'ব পাৰিছা কেতিয়াবা যে মই নাই বুলি ক'ব নোৱাৰিবা সেয়া তাৰ কি প্ৰমাণ আছে আৰু তেনেকুৱা ভুল কেতিয়াও নকৰিব ঠিক আছে ব'লা মা ব'লা ব'লা ঘৰলৈ ব'লক আপুনি এইবিলাক কৰি থাকিব নালাগে সুখে দুখে আমি একেলগে থাকিম